এটাই শ্লোগান, সেইটোৱে হৈছে কোনে কয় লাচিত নাই, হাজাৰ লাচিত আগুৱাই আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। বেলেগ কিবা আছে নেকি? বোলে আছে জাতি লোৱা নাই, ল'লে জাতি ৰক্ষা নাই, আছে ধনুকাৰ লোৱা নাই, ল'লে ধনুকাৰ ৰক্ষা নাই, কৈছে নেকি ক'ৰবাত কোনোবাই? কোৱা নাই। কি কাৰণে কোৱা নাই? যে সেইটো বাস্তৱসন্মত শ্লোগান, তাৰ আচলতে অৰ্থ আছে। সেইকাৰণে অসমৰ মূৰৰ পৰা যিমানখিনি ইতিহাস, যিমানখিনি সংগ্ৰাম পাৰ হৈ গৈছে, এই শ্লোগান ব্যৱহাৰ হৈ আহিছে। কিন্তু এই শ্লোগানৰ আজিৰ তাৰিখত অপব্যৱহাৰ হৈছে। এই শ্লোগানক ব্যক্তিগত স্বাৰ্থিসিদ্ধিৰ কাৰণে আজি ব্যৱহাৰ কৰা হৈছে। আজি আমি অসমৰ আজি তেনেকৈ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কথা কৈছে। আমি দল সংগঠন ঐক্যবদ্ধ হৈছোঁ, অসমৰ ৰাইজ কিন্তু ঐক্যবদ্ধ হোৱা নাই। আমি ঠিকেই আজি বিভিন্ন যৌথ সংগ্ৰাম কৰিছোঁ, কিবা কৰিছোঁ, দল সংগঠন মিলিত হৈছোঁ, কিন্তু আমি একেখন মঞ্চত অসমৰ ৰাইজক আমি আজি তাৰিখলৈ খাৰা কৰিব পৰা নাই। অসম আন্দোলনত অসমৰ ৰাইজ এবাৰেই খাৰা হৈছিল, কিন্তু যেতিয়া তেখেতসকলে তিতা মিঠা কেঁহা চব পাবলৈ ধৰিলে, অসমীয়া মানুহৰ আমাৰ ওপৰত থকা যিটো আস্থা, সেই লাহে লাহে সেই আস্থাটো লাহে লাহে কমি যাব ধৰিলে। কাৰণ সেই আন্দোলনত যিসকলে নেতৃত্ব লৈছিলে সেইসকলে এবাৰ টেঙাম বেচিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত বহুতে তেখেতক চালানী মাছ, চালানী মিঠা আম বুলি কৈ কৈ দুবাৰ বেচিলে। গতিকে তৃতীয়বাৰ অসমৰ মানুহে আজি বিমূৰত পৰিছে যে তেখেতসকলে কাক লৈ আগবাঢ়িব, যে নলত ধৰিছে নল ছিগিছে, দলত ধৰিছে দল ছিগিছে। সেইকাৰণে আজি অসমৰ মানুহ আজি দিশ খাৰা হৈছে। সেইকাৰণে আমি এখন জনতাৰ এখন সংগ্ৰাম আমি আচলতে আজি তাৰিখলৈকে তৈয়াৰ কৰিব পৰা নাই। আমাৰ দায়িত্ব হ'ব, কেৱল বীৰ লাচিত সেনাই নহয়, অসমৰ সকলো সংগঠনৰ এটা দায়িত্ব হ'ব যে অসমৰ ৰাইজক কেনেকৈ আমি সংগঠিত কৰোঁ। আৰু যেতিয়ালৈকে অসমৰ ৰাইজক, এই 3 কোটি মানুহক আমি সংঘবদ্ধ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমি অসমৰ এই যিখিনি মৌলিক সমস্যা আছে, এই সমস্যাখিনি কিন্তু আমি সমাধান কৰিব নোৱাৰোঁ। আমি ইতিহাসৰ পাতলৈ ঘূৰি যাবই লাগিব। যে আজি তাৰিখত আপোনালোকে দেখিছে যে অসম যি হিষ্ট্ৰী আছে, আহোমৰ যি ডাইনেষ্টি যি হিষ্ট্ৰী আছে, সেই হিষ্ট্ৰী আজি অসমৰ মানুহৰ মাজতে সীমাবদ্ধ হৈ আছে। ইতিমধ্যে আমাৰ বুৰঞ্জীৰ পাতৰ পৰা উঠাই দিয়া হৈছে। আজি যেনেকৈ মাৰাঠা হিষ্ট্ৰী সৰ্বভাৰতীয় পৰ্যায়ত চৰ্চিত হৈছে, আজি আপোনালোকে দেখিছে যে আজি ছত্ৰপতি শিৱাজী মহাৰাষ্ট্ৰ চৰকাৰে যিধৰণে সন্মান দি ৰাখিছে, ঝান্সী ৰাণী লক্ষ্মীবাই, ৰাণা প্ৰতাপ, এইসকল কিন্তু একোজন পৰাজিত নায়ক আছিল। তেখেতসকলে গোটেই জীৱন অধিক সময় তেখেতসকলে পৰাজিত হৈয়ে কটাইছিল। সেইসকল আজি ভাৰতীয় বীৰ, ভাৰত পৰ্যায়ত তেখেতসকলক প্ৰতিষ্ঠিত কৰা হৈছে। কিন্তু মহাবীৰ লাচিত বৰফুকন পৰাজয় হোৱা নাছিল। কিন্তু মহাবীৰ লাচিত বৰফুকন আজিৰ তাৰিখত আমি ভাৰতৰ প্ৰেক্ষাপটত তেখেতক আমি লৈ যাব পৰা নাই। ভাৰতৰ প্ৰেক্ষাপটত আজি তেখেতক এজন ভাৰতীয় বীৰ হিচাপে আমি স্বীকৃতি দিব পৰা নাই। কিন্তু পৰা নাই আমি অসমীয়া বীৰ হিচাপে স্বীকৃতি দিব পৰা নাই। আজি লাচিত দিৱস কেইজনে পাতিছে? মুষ্টিমেয় দল সংগঠনকেইটাই পাতিছে, আৰু সেইকেইটা আহোম সংগঠনৰ লগত ৰিলেটেড সংগঠনকেইটা। অসমৰ মানুহৰ বাকীসকলৰ দায়িত্ব নাই নেকি? লাচিত বৰফুকনে শৰাইঘাটৰ ৰণখন কেৱল আহোম মানুহকেইটা জীয়াই থাকিবৰ কাৰণে কৰিছিল নেকি? কৰা নাছিল। এই অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজৰ অধিকাৰ ৰক্ষাৰ কাৰণে, অস্তিত্ব ৰক্ষাৰ কাৰণে তেখেতে কি কৰিছিল? সেই সংগ্ৰামখনৰ নেতৃত্ব দিছিল তেখেতে। আৰু সেইটো সমন্বয়, আৰু সেই সময়ৰ যিটো সমন্বয় আছিলে, আজি হিন্দু মুছলমান যি সংঘাত আহিছে, সংঘাত লগাই দিবলৈ আজি যিধৰণে চেষ্টা কৰা হৈছে, আজি কেইবাশ বছৰ আগতে সেই সমন্বয় আহোম স্বৰ্গদেউসকলে মহাবীৰ লাচিত বৰফুকনে দেখাই গৈছে। কাৰণ মহাবীৰ লাচিত বৰফুকনৰ বিশ্বস্ত পানীয়নাপতি বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকী, সেই 600 বছৰ ইতিহাসটো হয়তো ইতিহাস নহ'লহেঁতেন যদিহে বাঘ হাজৰিকাই সেই ইটাখুলি ৰণত এটা অনবদ্য তেখেতৰ যিটো ভূমিকা, সেই ভূমিকাটো যদি নল'লেহেঁতেন। কাৰণ ইটাখুলি ৰণত সেই কামানৰ বৰটোপত যদি মোগল সৈন্যৰ পানী নভৰালেহেঁতেন, হয়তো 600 বছৰ ইতিহাস হয়তো নহ'লহেঁতেন। আমি এইটো অসমীয়া মানুহে আজি বিশ্লেষণ কৰিব লাগিব যে যি অসমীয়া সৈন্যই লাচিত বৰফুকনৰ নেতৃত্বত 1 লাখ মোগল সৈন্যক যদি ভাৰতীয় শক্তিৰ বিৰুদ্ধে যদি অসমৰ এই ভৌগোলিক অখণ্ডতা ৰক্ষা কৰিছিল, সেই একেখিনি অসমীয়া সৈন্যই কিন্তু এমুঠিমান মানক কিন্তু আমি পৰাস্ত কৰিব নোৱাৰিলোঁ, পৰাভূত কৰিব নোৱাৰিলোঁ। তাৰ ফলশ্ৰুতিত অসমৰ ভৌগোলিক অখণ্ডতা চিৰদিনৰ কাৰণে, স্বাধীনতা চিৰদিনৰ কাৰণে হেৰাই গুচি গ'ল। এই কথাখিনি কিন্তু আমি বিশ্লেষণ কৰিব লাগিব। আমি এইটো কথাও বিশ্লেষণ কৰিব লাগিব যে আমি অসমৰ মানুহৰ মনত আমাৰ এইসকল যি পুৰুধা ব্যক্তি আছে, এইসকলক আমি তেখেতসকলৰ হৃদয়ত কিমানখিনি প্ৰতিষ্ঠিত কৰিব পাৰিছোঁ, কিমানখিনি অসমীয়া মানুহে তেখেতসকলক অন্তঃকৰণে লৈছোঁ, সেইটো আমি প্ৰথম আমি কিন্তু নিজকে প্ৰশ্ন কৰিব লাগিব। আজি এই মহাবীৰ লাচিত বৰফুকনৰ এই স্মৃতি দিৱসটোত মই আশা ৰাখিম যে অসমৰ চুকে কোণে থকা বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যিখিনি মানুহে নিজকে অসমীয়া বুলি পৰিচয় দিছে, এই বৰ্ণাঢ্য যি ইতিহাস,
এই ইতিহাসক তেখেতসকলে বিশ্লেষণ কৰিবলৈ শিকক, বিশ্লেষণ কৰি আগবাঢ়িবলৈ শিকক। দেখিব অসমৰ অসমীয়া মানুহে সগৌৰৱে হাজাৰ বছৰ হয়তো বুৰঞ্জীৰ বুকুতেই নহয়, ইতিহাসৰ বুকুতেই নহয়, বাস্তৱ যি প্ৰেক্ষাপট আছে সেই প্ৰেক্ষাপটত সগৌৰৱে নিশ্চয় মূৰ তুলি জীয়াই থাকিব পাৰিব। গতিকে মই কথাকেইটা কৈছোঁ, আৰু বহুত কথা হয়তো ক'বলগীয়া আছিল। সময়ৰ যিটো আহ্বান, মোৰ এটা অনুষ্ঠান আছে, মই উদ্যোক্তাসকলক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। মই আশা ৰাখিম যাতে আহি থকা দিনবিলাকতো যাতে মহাবীৰ লাচিত বৰফুকনে নহয়, অসম